প্রেসিডেন্টজন বেসরকার এ কন্যাকুল বিয়া কি আছে এ বাইরে মাঝে কাছে কেন দুলা আছে তো তুমি যখন মরাম তো দিতে দুলা আই দুলা খালি এ বাইরে মাঝে কাছে না দেখছে এ রকম তো আমি কি এটা খাবার মন গিছিলে হব আসল বাকি দিন না ওই বিতে মাংস গতে খাবার বলে ভালো ছিলে বিয়া মানিয়ে কি বয় আমার দিনের একটু খারাপ তো মনে হচ্ছে এই দেখুন তিন বাকি মারিয়ে খাই হব ঘর থেকে মাইরে বলে এই বিতে হ্যাঁ কই তো বড় ভালো ছিলে হ্যাঁ এই কাটি খাওয়া লাগে পুরো মুখখান কম না দে এই খিদিনে দই খায় এ শস্য কাল 3 দিন রাখি সাকি কাহে আই কত দই হাবাং চা না কে এ মই এই নিজে দই বাদে আগে মাইলে রখি আছে আবিতে ভাই কেন করে তো মেরাছি কেনা রাখছি কেমন রাখছি গো আরে গাম্বা কে তুই ভাই এ না সিগো কেমন কেমন কে আমাকে ভুল সাথে কি করা আমি যা এ মনে যা হাবো নলি কি করবে হচ্ছে কি না বলি নেবি এই যে বাবা পেটা লাগছে এই যে বিয়া কি করবে এই হেলিকপ্টার এ নাতিন থেকে রাস্তার কাহত ওডাল সনয় ওডাল করবি যে বাপে জল আইবার খাজা রে ভগবান বলি মান হনুমান আতে নিরঞ্জন বড়ুয়া সাধারণ লেবার বাড়িমল সহ কি আমার কোথাও কার্য করে কি মানুষ আপনার বেলেগ ধরনের আর কোনোভাবে তো ইমান হয়তো হবে নাকি লক্ষ্যধর বরকতকে কাম কাম করে ভাল পায় মানুহ কেনেকৈ বক কৰিব লাগে কেনেকৈ হাতৰ মুঠি আনিব লাগে এইটো কৌশলবোৰ আছে এতিয়া চিধা আঙুলিৰে ক্ষীণ ওলালে আঙুলিত অকণমান তেৰা কৰিবলগীয়া হয় বুজিছেনে শুনিছোঁ তাহাক চিধা কৰা কাম হ'ব বিচাৰিছোঁ টকাৰো ৰূপ দিলোঁ আৰু চাকৰিৰো প্ৰলোভন দিলোঁ কিন্তু সি গুণ্ডা লগাই পিটক হত্যাৰ ভাবুকি দিয়ক নহ'লে পুলিচ প্ৰশাসন অটুৱাই ঘৰটো উচ্ছেদ কৰিবলৈ নটিচ দিয়ক মুঠতে মোক মাটিখিনি লাগিবই এই মাটিখিনিৰ অবিহনে প্ৰজেক্টটো আৰম্ভ কৰিব পৰা নাযাব হৈ যাব তুমি এইবোৰ টেনশ্যন নল'বা হাতত পাৱাৰ আছে যেতিয়া সকলোবোৰ হৈ যাব অতি সোনকালে কৰক লাভৰ 20% আপোনাৰ হ'ব তোমাৰ দৰে ঠিকাদাৰবিলাক হৈছে আমাৰ কিয়তিকা কমিশ্যন দি যোৱা আৰু এফালৰ পৰা টেণ্ডাৰবোৰ পাছ কৰাই দিওঁ হিচাপ একেবাৰে বৰাবৰ আপুনি সময়মতে সকলোবোৰ পাই থাকিব মাত্ৰ তাক লগ কৰি মেনেজ কৰাৰ ব্যৱস্থা কৰক হ'ব তুমি নিশ্চিত থাকা সকলোবোৰ হৈ যাব ঠিক আছে হে ভগৱান এইবাৰ এইফালে সিংহ এইফালে বাঘ আৰু মাজতে নহয় ইহাত মোক বচাবা প্ৰভু বচাবা মনে হলে কি বৰ্ণিতা বুলি মাত লাই লাগে কিবা দাদা বুলি মাতিবি মইতো বছ বুলিও মাতিব পাৰা পিছে মই চাহ নাখাওঁ বুলিতো নাজানো নেকি মনত পৰিছে আপুনিতো চাহ নাখায় আপুনিহে লাভটোৱে এইখিনি হ'লে তোহে কেনেহে মনত থাকে নহয় মই আপোনাৰ বিষয়ে আৰু জানো কম নেকি কচোন কম তই মোৰ বিষয়ে কি নকওঁ সেই যে ফেক্টৰীত কাম কৰা ৰশ্মিতাৰ লগত আপুনি নালাগে তই মোৰ বিষয়ে ক'বলৈ নালাগে মই গম পাইছোঁ সেইবোৰ কথা কিন্তু মোৰ ভোটটো মোৰ মিনুটো মোৰ চুনু আপুনি তেনেকৈ ক'লে মোৰ লাজে লাগিছে লাজ লাগিবলৈ তই কৈছ গাৰ্লফ্ৰেণ্ড নেকি ন লাজ চোৱা
সাবুন লগা গা ধোৱা টিভি চোৱা মোবাইল চোৱা গোটেইবিলাকে কৰিম এইবোৰহে টকা মানে ডাবল কাম যেনে গা ধুইটো বাথৰুমটো চাফা কৰিম টিভি চাই ভাত বনালো আৰু এইবোৰ কৰি কৰি তই হাতত পানী উঠাই গাখীৰ দিবি গা ধোৱা গৰুৰ গাই দিছোঁ গৰু ভুল হৈ গ'ল দুপৰীয়া ঔটেঙা আঞ্জা লগত একেবাৰে লগে লগে টেঙাৰ লগত ভাত মানে তই পায়সৰ লগত টেঙা খোৱাৰ কথা কৈছ তেজ হাগনি হৈ পৰিবি নতুন ডিছ খাব লাগে মাজে মাজে ঔটেঙা উইথ পায়স আজি ইউটিউবতে আপলোড দিব লাগিব ঠিক আছে ছাৰ রাহুল যেটা পিছে তোমার বিজনেস কেনেকুৱা চলিছে ভালে চলিছে যেটা বঢ়িয়া তথাপি কিবা অসুবিধা হলে তুমি মোক জনাবা নাই ৰে একো অসুবিধা পোৱা তুমি কামবোৰ ইমান ধুনীয়াকৈ শিকাইছা যে অসুবিধা পোৱাৰ কোনো প্ৰশ্নই জীৱনৰ ক্ষেত্ৰতে হওক বা বিজনেছৰ ক্ষেত্ৰতে হওক প্ৰত্যেকটো দিশত তুমি ইমান সুন্দৰকৈ কাম কৰি আহিছা মই যিকোনো কাম চকু মুদিয়ে কৰি দিব পাৰোঁ মই বিচাৰোঁ তুমি এজন সফল বিজনেছমেন হোৱা সকলোৱে তোমাক চিনি পাব লাগিব আৰু মোৰ তোমাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে তোমাৰ বিশ্বাস আৰু সপোনবোৰক মই বহুত দূৰলৈ আগুৱাই লৈছোঁ তোমাৰ বিশ্বাস মই কেতিয়াও নাভাঙো কেতিয়াও তোমাৰ বাহিৰে মোৰ আছে তোমাৰ মৰমত লালন পালনত ডাঙৰ দীঘল তোমাৰ অভাৱ কেতিয়াও অনুভৱ নকৰোঁ ইণ্ডাষ্ট্ৰীবোৰৰ বিষয়ে ভালদৰে অধ্যয়ন কৰিছোঁ
আরে ইন্ডাস্ট্রি হলে আপনার লৰি ধনী হব কিন্তু কাষৰ মানুহবিলাকৰ সাংঘাতিক দুৰৱস্থা হব তুমি মূল খাব নালাগে তুমি তোমাৰ কেৱল লাভ কোনোৱা বাকী মূল বনাবি এইবোৰ চাবলৈ ডিপাৰ্টমেণ্ট আছে চৰকাৰ আছে চৰকাৰ এই চৰকাৰে কেৱল ধনী মানুহৰ কথাই ভাবে এই দুখীয়াৰ দুখবোৰ কেতিয়াও তেওঁলোকে দেখা নাপায় মোৰ মতে মাটিখিনিৰ মূল্য 3 গুণলৈ বঢ়াই দিব খুজিছে তোমাক কোনেও কেতিয়াও ইমান দাম নিদিয়ে 3 গুণ নহয় আপুনি মোক 10 গুণ দিলেও মই সেইখিনি মাটি বিক্ৰী নকৰোঁ তুমি কি কবি আমি মাটিখিনিৰ মূল্য 3 গুণ দিব বিচাৰিছোঁ ইমান টকা এই টকাৰ যেনে তাই মাটিখিনি ঘৰ মাটি আৰামত থাকিব পাৰিম তুমি তাৰমানে একেজন কথা ভয় পৰিছা মনত কিবা বিস্মিতা মই যিহেতুলৈকে এইটো মই কেতিয়াও হ'বলৈ নিদিওঁ তুমিতো সদায় কিনাৰ মতে চলি আছা মোৰ কথা যদি কিবা শুনিছা আমাৰ দৰে শান্ত মানুহক খুচি খুচি অশান্ত নকৰিব নহ'লে শান্ত হাতীৰ অশান্ত ৰূপে এফালৰ পৰা গচকি যোৱাৰ দৰে ময়ো গচকিবলৈ কিন্তু কুণ্ঠাবোধ নকৰিম আৰু এই কথাষাৰ আপুনি আপোনাৰ বছ সেই লোকজনৰ বৰ পদলৈকে জনাই দিব পাখি কৈছে তোৰ তোৰ সুৰত এনেকুৱা ভাল লাগে না হাতিব পাৰি না উঠা হ'ব পাৰি আমি নজন্ত হৈ কক পকাব লাগিব কক পকাব লাগিব নিজে নিজে হাল মাৰি পিছুৱাই যাব লাগিব ভেৰি গুড গাঁৱৰ মানুহ ঘৰৰ মানুহ যেতিয়া তাৰ বিৰুদ্ধে যাব এতিয়া কি নিজে নিজে পিছুৱাই যাব লাগিব যিমান টকা লাগে লৈ যাবা যদি কামটো এনেকৈ কৰিবা সাপো মৰে লাঠিও নাভাঙে আপোনালোকে চিন্তা নকৰিব ঠিক আছে ছাৰ দুজনে কামটো ভালকে বুজাই দিছে তুমি চাব তাৰে কোনো ভুল নহয় সম্পূৰ্ণ বিশ্বাস কৰিব পাৰা মোৰ বহুতো কামটো মোৰ বহুখিনি সময় আৰু টকা ইনভেষ্ট কৰিলো যদি কামটো নহয় তেনে আপোনাৰ ৰাজনৈতিক কেৰিয়াৰ মই নিশ্চিত কৰি দিম একো চিন্তা নকৰিবা মই সকলোবোৰ ঠিক কৰিম কথাটো তাক কিন্তু মানিছো সি মোৰ কামত বাধা দিয়াৰ সাহস কৰিছে কিয় জানি মোৰ তাক এবাৰ লগ পাবলৈ বৰ মন ঠিক আছে কাইলৈ তাক এবাৰ লগ কৰিম ময়ো চাওঁ কি কিমান পানীৰ মাছ